মৰমৰ ছাত্ৰ-ছাত্ৰীসকল, মোৰ ইউটিউব চেনেলত তোমালোকক স্বাগতম জনাইছোঁ। আৰু ভিডিঅ'বোৰ চাই ভাল পালে তোমালোকে লাইক, কমেণ্ট আৰু ছাবস্ক্ৰাইব কৰি দিবা। মই আজি তোমালোকক অষ্টম শ্ৰেণী পাঠ্যপুথিৰ সমাজ বিজ্ঞানৰ ৫ চেপ্টাৰৰ সাগৰ মহাসাগৰৰ পাঠটিৰ প্ৰশ্ন উত্তৰ আলোচনা কৰিম। তোমালোকে এইসমূহ প্ৰশ্ন উত্তৰ দিম, তোমালোকে চাই যাবা। আমাৰ ইয়াৰে ১ নম্বৰটো দিছে, তলৰ প্ৰশ্নবোৰৰ উত্তৰ লিখা। ক নম্বৰ, মহাসাগৰীয় সোঁতৰ সৃষ্টিৰ কাৰণবোৰ কি কি? উত্তৰ, পৃথিৱীৰ আৱৰ্তন গতি, নিয়ত বতাহ, পানীৰ উষ্ণতা, লৱণতা আৰু চাপৰ তাৰতম্য। উপকূলীয় ৰেখাৰ আকাৰ আদিয়েই মহাসাগৰীয় সোঁতৰ সৃষ্টি কৰে। খ নম্বৰ দিছে, গৰম পানীৰ সোঁত বুলিলে কি বুজা? শীতপ্ৰধান অঞ্চলৰ পানী চেঁচা হৈ সংকুচিত আৰু গধুৰ হয়। সেইবাবে উচ্চমণ্ডলৰ পৰা গৰম আৰু পাতল সমুদ্ৰৰ জলৰ ওপৰে ওপৰে পৃষ্ঠপ্ৰবাহ ৰূপে শীতমণ্ডললৈ প্ৰবাহিত হয়। ইয়েই হ'ল গৰম পানীৰ সোঁত। এইবাৰ আমাৰ আহিলে গ নম্বৰ। গ নম্বৰটো দিছে, সাগৰীয় জীৱবোৰ কেই প্ৰকাৰৰ? কিহৰ ভিত্তিত এইবোৰ শ্ৰেণী বিভক্ত কৰা হৈছে? উত্তৰ হ'ব, সাগৰীয় জীৱবোৰ ৩ প্ৰকাৰৰ আৰু সেইবোৰ হৈছে প্লেংকটন বা প্লৱক, পেংথছ আৰু নেগটন, লৰচৰ কৰাৰ ধৰণৰ আৰু বসতিস্থলৰ ওপৰত ভিত্তি কৰি সাগৰীয় জীৱবোৰক শ্ৰেণী বিভক্ত কৰা হৈছে। এইবাৰ আহিলে খ নম্বৰ। সাগৰৰ কেনেকুৱা অঞ্চলত সাধাৰণতে মৎস্যক্ষেত্ৰ গঢ়ি উঠে? উত্তৰ হ'ব, সাগৰত যি অঞ্চলত প্লৱক বা প্লেংকটন উদ্ভিদ যথেষ্ট পৰিমাণে পোৱা যায় তাতেই মৎস্যক্ষেত্ৰ গঢ়ি উঠে। ২ নম্বৰটো দিছে কাৰণ দৰ্শোৱা। ক নম্বৰ, নাটনি জোৱাৰৰ বাসন্তী জোৱাৰৰ সমান শক্তিশালী নহয়। উত্তৰ, পূৰ্ণিমা আৰু অমাৱস্যাৰ দিনা চন্দ্ৰ আৰু পৃথিৱীৰ আৰু সূৰ্যৰ প্ৰায় একেডাল ৰেখাতে পৰে। এই ২ দিনত চন্দ্ৰ আৰু সূৰ্য উভয়ে আকৰ্ষণত বাসন্তী জোৱাৰৰ ঢৌ বেছি ওপৰলৈ উঠে, ফলত ই শক্তিশালী হৈ পৰে। খ নম্বৰ হৈছে, আজিকালি পৃথিৱীৰ সকলো ঠাইতে সাগৰীয় মাছ কিনিবলৈ পোৱা যায়। উত্তৰ হ'ব, সাগৰীয় মাছৰ চাহিদা পৃথিৱীৰ সকলো স্থানতে আছে। সেইবাবে টিনৰ ভিতৰত সংৰক্ষণ কৰা হয় আৰু চিনাক্তকৰণৰ পিছত শীতলীকৰণৰ ব্যৱস্থাৰ সৈতে বিভিন্ন দূৰ-দূৰণিৰ দেশবিলাকলৈ প্ৰেৰণ কৰা হয়। গতিকে আজিকালি পৃথিৱীৰ সকলো ঠাইতে সাগৰীয় মাছ ক্ৰয় কৰিবলৈ উপলব্ধ। গ নম্বৰ, জাপানত সঘনাই ছুনামি হয়। উত্তৰ, জাপান দেশখন প্ৰশান্ত মহাসাগৰীয় আগ্নেয় বলয়ত অৱস্থিত। এই বলয়টো পৃথিৱীৰ ভিতৰত প্ৰধান ভূমিকম্পৰ প্ৰৱণ অঞ্চল। গতিকে জাপানত সঘনাই ভূমিকম্প হয় আৰু তাৰ ফলত ছুনামিৰ সৃষ্টি হয়। ইয়াৰ পিছত হ'ল খ নম্বৰ, সূৰ্যৰ আকাৰ বিশাল হোৱাৰ স্বত্তেও জোৱাৰৰ সৃষ্টিৰ শক্তি কম। উত্তৰ, সূৰ্য চন্দ্ৰতকৈ ২৭ মিলিয়ন গুণ ডাঙৰ আৰু পৃথিৱীৰ পৰা চন্দ্ৰৰ দূৰত্ব ৩৮,৪৪,৪০০ কিলোমিটাৰ। আনহাতে পৃথিৱীৰ পৰা সূৰ্যৰ দূৰত্ব ১৪,০৯৬ লাখ কিলোমিটাৰ। সেয়েহে সূৰ্যৰ জোৱাৰৰ সৃষ্টিকাৰী শক্তি কম হয়। এইবাৰ আহিল ঙ নম্বৰ, বৈদেশিক বাণিজ্য বা জাহাজৰ পৰিবহণ ব্যৱস্থাৰ উৎকৃষ্ট। বৈদেশিক বাণিজ্যৰ ক্ষেত্ৰত জাহাজৰ পৰিবহণ নিৰ্ভৰযোগ্য ব্যৱস্থা। চাৰিওপিনে মুক্ত আৰু সমানভাৱে স্থলপথৰ ক্ষেত্ৰত থকা কিছুমান বাধা জলপথত নাথাকে। সেইবাবে বৈদেশিক বাণিজ্যৰ বাবে পৰিবহণ ব্যৱস্থা। ৩ নম্বৰটো হৈছে শুদ্ধ উত্তৰটো বাছি উলিওৱা। সাধাৰণতে শীতল পানীৰ সোঁতৰ উৎপত্তি হয়। ক নম্বৰ, মেৰু অঞ্চলত, খ নম্বৰ নিৰক্ষীয় অঞ্চলত, গ নম্বৰ এটাও নহয়। উত্তৰ হ'ব মেৰু অঞ্চলত। ২ নম্বৰ দিছে, দিনটো দুবাৰ সাগৰৰ পানী উঠা নমা কৰাকে ক নম্বৰ সাগৰীয় সোঁত, খ নম্বৰ জোৱাৰ ভাটা, গ নম্বৰ ঢৌ বোলে। উত্তৰ, জোৱাৰ ভাটা। ছুনামি শব্দৰ অৰ্থ কি? ক নম্বৰ ভূমিকম্প, খ নম্বৰ সাগৰৰ ঢৌ, গ নম্বৰ পোতাশ্ৰয় ঢৌ, উত্তৰ পোতাশ্ৰয় ঢৌ। ৪ নম্বৰ, সাঁতুৰিব পৰা সাগৰীয় প্ৰাণীটো নেগটন, বেংথছ, প্লেংকটন শ্ৰেণীৰ। উত্তৰ হ'ব বেংথছ। উত্তৰটো কি হ'ব? বেংথছ। ইয়াত আমাৰ ৪ নম্বৰলৈ গ'ল। এইবাৰ ৪ নম্বৰৰ উত্তৰ হ'ব সোঁফাল অলপ বাওঁফাল মিলোৱা। এইটো প্ৰশ্নকেইটা দিয়া হৈছে, সোঁফাল অলপ বাওঁফাল মিলোৱা। এতিয়া আমি তাৰ উত্তৰকেইটা তোমালোকক পিছপিনে দেখুৱাই দিম, তোমালোকে চাবা। এইকেইটা হ'ল উত্তৰ। উত্তৰকেইটা হ'ল ক নম্বৰ ডায়েক্টমটো হ'ব গ নম্বৰৰ এবিধ উদ্ভিদ প্লেংকটনছটো। খ নম্বৰ যে নিৰক্ষীয় অঞ্চলত কি হয়? পানী ঘনত্ব কম হয়। গ নম্বৰ দিছে সাধাৰণ নিমখ। এতিয়া সাধাৰণ নিমখ কি হ'ব? মহাসাগৰৰ পানী দ্ৰৱীভূত হৈ থাকে। খ নম্বৰ, সপ্তমী আৰু অষ্টমী তিথিত কি হয়? নাটনি জোৱাৰ হয়। ঙ নম্বৰটো কি হ'ব? মৎস্যক্ষেত্ৰবোৰ উদ্ভিদ প্লেংকটনত থকা ঠাইসমূহ গঢ়ি